গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলো ভালে আছে। মই অনুই আপোনালোকক সকলোকে মোৰ নতুন চেনেলটোলৈ আদৰণি জনাইছোঁ। আজি মই আপোনালোকক এটা মোৰ ৰেচিপি ভিডিঅ' আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে আদৰি ল'ব। মই এটা পৰম্পৰাগত থলুৱা ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ। আমি বনাম আজি কলডিলৰ সৈতে পাৰ মাংস। তাৰ বাবে আমাক লাগিব কলডিল। মই এয়া মিহিকৈ কাটি পানীত তিয়াই থৈ দিছোঁ, লগত অকণমান নিমখ দিছোঁ। তেনেকুৱা কৰিলে কলডিলখিনি ক'লা নপৰে। তাৰ লগতে মই এটা সৰু আলু লৈছোঁ, আদা নহৰু খুন্দি ল'ম, এয়া গোটা ধনিয়া, লং, ডালচেনি আৰু জালুক, আৰু তাৰ লগত এয়া মই কাটি লৈছোঁ পিঁয়াজ আৰু জলকীয়া। আৰু এইখিনি গুড়ি মছলা মই ব্যৱহাৰ কৰিম: জিৰা পাউডাৰ, গৰম মছলা, মিট মছলা আৰু মিৰ্চ পাউডাৰ। আদা নহৰুখিনি আমি খুন্দি দুভাগ কৰি লৈছোঁ। এভাগ আমি তেলত দিম আৰু এভাগ মাংসখিনি মেৰিনেট কৰিবৰ কাৰণে ব্যৱহাৰ কৰিম। এয়া মাংস মেৰিনেট কৰিবৰ কাৰণে মই লৈছোঁ অকণমান মিঠাতেল। আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী ল'ব। মই এয়া 2 চামুচমান মিঠাতেল ব্যৱহাৰ কৰিছোঁ। লগত দিছোঁ অলপ নিমখ আৰু অকণমান হালধি। ইয়াৰ পিছত আমি ইয়াৰে আদা নহৰু এভাগ ব্যৱহাৰ কৰিম, এভাগ তেলত দিম আৰু তাৰ লগত দিম আমি অলপ পিঁয়াজ। আধাখিনি পিঁয়াজ এনেকৈ দিম আৰু আধাখিনি তেলত দিম। এই গোটেইখিনি বস্তু আপোনালোকে একেলগে মিক্স কৰিব হাতেৰে ধুনীয়াকৈ। আপোনালোকে ইচ্ছা কৰিলে চামুচো ব্যৱহাৰ কৰিব পাৰে। মই এয়া হাতেৰে ধুনীয়াকৈ সানি লৈছোঁ। এইখিনি ভালদৰে সানি পেলাই আপোনালোকে আধা ঘণ্টা সময়ৰ কাৰণে ৰাখি দিব। মই এইখিনি ধুনীয়াকৈ মিহলি কৰি আধা ঘণ্টা ৰাখি দিম। গেছত কেৰাহী পাতি এতিয়া মই তাত মিঠাতেল গৰম হ'বলৈ দিছোঁ আৰু তাত 2টা কেঁচা জলকীয়া দি দিছোঁ। এতিয়া মই তাত কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত আমি এতিয়া তাত দিম আদা নহৰু। খুন্দি লোৱা আদা নহৰু এভাগ যে থৈ দিছিলোঁ, সেইখিনি আমি এতিয়া তাত ব্যৱহাৰ কৰিম। আদা নহৰু দি পেলাই আপোনালোকে আদা নহৰুখিনি গোন্ধ যোৱালৈকে ভাজি ল'ব। এতিয়া আমি তাত মাংসখিনি দিম, যিখিনি আমি মেৰিনেট কৰি থৈছিলোঁ আধা ঘণ্টা আগতে। আৰু মাংসখিনি দি পেলাই ভালদৰে লৰাই থাকিম। এনেদৰে আমি হাই ফ্লেমত প্ৰায় 5ৰ পৰা 7 মিনিটমান সময় ভাজি থাকিম, লৰাই। এনেদৰে ভাজি থাকোঁতে গেছটো আপোনালোকে ল' মিডিয়াম ফ্লেমত ৰাখিব। ময়ো তেনেকৈ ৰাখিছোঁ। এয়া 7 মিনিটমান পিছত ভজাৰ পিছত মাংসখিনি এনেকুৱা হৈছেগৈ। এতিয়া মাংসখিনি ভাজ খাইছে আৰু ধুনীয়াকৈ তেল ওলাইছে মাংসৰ পৰা। এতিয়া আমি তাত আগতে কাটি ৰখা কলডিলখিনি লগ কৰি দিম। কলডিলখিনি লগ কৰি ভালদৰে মিহলি কৰি দিম। গেছটো এতিয়া মই চিমত ৰাখিছোঁ আৰু এনেকৈ ভালদৰে মিহলি কৰি পেলাই ঢাকন দি দিম অকণমান টাইমৰ কাৰণে। 7 মিনিটমান সময় আমি ঢাকন দি ৰাখিম, চিমত ৰাখিম গেছটো। প্ৰায় 7 মিনিটমান পিছত এয়া আমি ঢাকনি গুচাইছোঁ আৰু তাৰপিছত মাংসখিনি দেখিবলৈ প্ৰায় এনেকুৱা হৈছে। গেছটো যিহেতু চিমত আছে সেইবাবে তলিত লাগি ধৰা নাই, ধুনীয়াকৈ সিজিবলৈ আৰম্ভ কৰিছে মাংস আৰু কলডিলখিনি। মাংস আৰু কলডিলখিনি ভাজ খোৱাৰ পিছত এতিয়া মই তাত আলু যোগ কৰি দিছোঁ আৰু আলুখিনি এনেকৈ দি পেলাই অকণমান লৰাই দিছোঁ। এতিয়া মই ইয়াতে গুড়ি মছলাখিনি যোগ কৰিম। এতিয়া মই ইয়াতে দিছোঁ জিৰা গুড়ি আৰু এয়া দিছোঁ মিৰ্চ পাউডাৰ আৰু এয়া দিছোঁ মিট মছলা। আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী দিব। এতিয়া মই ইয়াতে খুন্দি ৰখা গোটা মছলাখিনি দিম
লং, দালচেনি, ইলাচি আৰু গোটা ধনিয়া। আপোনালোকে ইচ্ছা কৰিলে গোটা জিৰাও দিব পাৰে। মই ইয়াতে জালুকো ব্যৱহাৰ কৰিছোঁ সামান্য। আৰু গোটেইখিনি এনেকৈ লৰাই দিছোঁ। অকণমান দেৰি ভাজিম। 1 মিনিটমান ভজাৰ পিছতে ইয়াতে মই গৰম পানী দি দিম। এতিয়া মাংসত পানী দিবলৈ ৰেডি হৈ গৈছে আৰু ইয়াতে মই গৰম পানী দিছোঁ। আপোনালোকে পানীটো নিজৰ পৰিমাণ অনুযায়ী দিব। মই এইখিনি দিছোঁ পানী। আৰু গেছটো মই এতিয়া ল' মিডিয়াম ফ্লেমত ৰাখিছোঁ। আৰু এতিয়া মই ইয়াতে অকণমান নিমখ যোগ কৰিম, যিহেতু আমি মেৰিনেট কৰোঁতে দিছিলোঁ নিমখ আৰু তাৰপিছত দিয়া নাই। সেইবাবে পানী দিয়াৰ পিছত মই অকণমান ইয়াতে নিমখ আৰু ফালি লোৱা জলকীয়া এটা ব্যৱহাৰ কৰিছোঁ। মাংসখিনি ধুনীয়াকৈ উতল আহিছে আৰু এতিয়া মই দিছোঁ গৰম মছলাৰ গুড়ি। মাংসখিনি প্ৰায় 5 মিনিটমান সময় মই উতলিব দিছোঁ। আৰু 5 মিনিটমান পিছত এয়া মোৰ মাংস ৰেডি। এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ। আৰু এয়া পাৰ মাংস আৰু কলডিল ৰেডি। মোৰ আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এই ৰেচিপিটো আপোনালোকে ঘৰত এবাৰ নিশ্চয় ট্ৰাই কৰিব।